এয়া সম্পূৰ্ণ সত্য যে নাৰী নিজৰ অপমানৰ কাৰণে নিজেই দোষী। নাৰীয়ে নিজৰ আত্মসন্মান নিজেই বিচাৰিব জানিব লাগিব। সন্মান নেহেৰুৱাবলৈ সন্মানৰ সীমাৰেখাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। উদাহৰণস্বৰূপে ৰাৱণে সীতাক এইকাৰণে হৰণ কৰিব পাৰিছিল যে সীতাই নিজৰ সৰলতাৰ বাবে সেই সীমা ৰাৱণক চেৰাই যাবলৈ সুবিধা দিছিল। কিন্তু সেই সীতাকে ৰাৱণে অশোকবনত এবাৰলৈ স্পৰ্শ পৰ্যন্ত কৰিব পৰা নাছিল, কাৰণ তেতিয়া সীতাই ৰাৱণক সীমা বান্ধি দিছিল আৰু সেই সীমা ৰাৱণে পাৰ কৰিব পৰা নাছিল। সেইকাৰণে জীৱনত না ক'বলৈ শিকক, আৰু কোনোবাই যদি আপোনাৰ সীমা পাৰ কৰিব বিচাৰিছে তেন্তে তাক বাধা দিবলৈ শিকক। আপোনাৰ ওপৰত উঠা প্ৰথম হাতখনক বা প্ৰথম কটাক্ষক লগে লগে বাধা দিবলৈ শিকক। তেতিয়া কোনো পুৰুষৰ পুনৰ আপোনাক অপমান কৰিবলৈ সাহস নহ'ব। কিয়নো নাৰী জননী হয়, আৰাধ্যা দেৱী হয়। আচলতে নাৰী নিজেই নাজানে তেওঁৰ ভিতৰত কিমান শক্তি নিহিত হৈ থাকে। সেইকাৰণে নিজৰ অন্তৰ্নিহিত শক্তিক অনুভৱ কৰিবলৈ শিকক। নিজকে কেতিয়াও নিৰ্বল আৰু অসহায় বুলি নাভাবিব।